যে বিটিসি যোৱা নিৰ্বাচনৰ পিছত 28 তাৰিখ অক্টোবৰ যেতিয়া গুৱাহাটীত বিটিসি আৰু অসম চৰকাৰৰ মাজত যেতিয়া আলোচনা হৈছিল তেতিয়া আৰম্ভ হৈছিল এই ৰাস্তাটোৰ বিষয়ে আলোচনাটো আৰু নিৰ্বাচনৰ সময়ত আমি কথা দিছিলোঁ যে তামুল ইয়াৰ পৰা মাছদিয়া চেঁচাপানী ৰোড পাৰ্কিজুলি সেই যোৱা ৰাস্তাৰ বাদেও পাকামাৰাৰ পৰা সুবন কাটালৈ অহা আৰু নয়া বস্তিৰ পৰা এই নিকাচলি যোৱা ৰাস্তা আৰু এই বিষয়ে যেতিয়া কেম্পেইনত 28 তাৰিখ মাৰ্চত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্কিজুলিত আহিছিল তেতিয়া সেই বিষয়টো কোৱা হৈছিল গতিকে আজি শুনি ভাল লাগিল যে এই ৰাস্তাও আপ হ'ব গতিকে এইখিনিটো হৈয়ে গ'ল গতিকে 18 মাহত শেষ কৰিব লাগে আৰু ইয়াৰ বাদেও আমাৰ বিশেষকৈ আজি এই ইয়াৰতে মই ক'ব বিচাৰিছোঁ যে কুমাৰীকাটাত আমাৰ ডিগ্ৰী মডেল কলেজ বুলি ঘৰ প্ৰায় সম্পূৰ্ণ হৈছে এইখন কলেজ এতিয়ালৈকে আৰম্ভ হোৱা নাই গতিকে সেই বিষয়টোক যদি কলেজখন যদি হৈ যায় তেতিয়া আমি যথেষ্ট ভাল পাম কাৰণ তামুলপুৰ সমষ্টি হিচাপে আমাৰ ইয়াত প্ৰভিঞ্চিয়েলাইজ কলেজ নাই গভৰ্ণমেণ্ট কলেজো নাই এইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ